তো হে গাইজ স্বাগতম টু নন্দ ব্লগ। মানে মোৰ এজন ছাবস্ক্ৰাইবাৰে মোক কমেণ্ট কৰিছে যে আমাৰ ঘৰৰ ওপৰত এখন ভিডিঅ' বনাবলৈ। তো তাই মোৰ প্ৰতিখন ভিডিঅ'তে কমেণ্ট কৰি থাকে। তো ভিডিঅ'বিলাক ভিউজ গিলেও নিগিলেও কমেণ্ট আহি থাকিলে ভাল লাগে আৰু কিবা। তো ভাবিলোঁ যে মই আজি ঘৰতে আছোঁ, তো মই ঘৰৰ ওপৰত ভিডিঅ'খন বনাই দিওঁ। এনেতো মই ক'তো নাযাওঁ, তথাপিও আৰু কেতিয়াবা যাব লগত হয় আৰু আমাৰ ঘৰখনত ইমান চাব লগা নহয় আৰু। তো বলক আমাৰ ঘৰৰ পৰা আমাৰ ঘৰৰ ওপৰত ভিডিঅ'খন আৰম্ভ কৰোঁ। মই মানে আমাৰ এতিয়া বাৰীতে আছোঁ। তো প্ৰথমতে আমাৰ গেটৰ পৰা আৰম্ভ কৰোঁ বলক। এইখনে আমাৰ গাঁৱত সোমোৱা ৰাস্তাখিনি, ইফালেও সিফালে যাব লগা। আমাৰ ইফালে গ'লে সিফালে মানে সিফালে লাইন ৰাস্তাটো আছে। তো আমাৰ সোমাব লগা ৰাস্তাখিনি এইখিনি হয়, এইটোৱে হয়। আমাৰ ঘৰত সোমাব লগা ৰাস্তাখিনি বহুত দীঘল হয়। দুয়োফালে তামোল বাগান, মানে তামোল বাগানখন ইমান বৈধ ডাঙৰ নহয়, সৰুই হয়। তথাপিও দুয়োটা তামোল বাগানৰ মাজে মাজে যাব লাগে আৰু সোমাব লাগে। আহি আমাৰ চকখিনিত সোমাই গ'লোঁ। সেইখন আমাৰ অমিতা, মানে অমিতা মানুহৰ নাম নহয়, মানে আমাৰ মায়ে অমিতা পাৰি ৰাখিছে পুৱাতে, পকা অমিতা। এইটো অমিতা, এইটো বাকচখনত আছে মৌমাখি, মানে মধুমাখি, যিটো মৌমাখিৰ পৰা মধু পায়, পিয়ৰ মধুখিনি। এইবিলাক পোহনীয়া মৌমাখি হয়, মানুহ সহজতে নাকামোৰে। তো এতিয়া মোৰ ৰুমত ব্লগ। সেইগিলা মোৰ কিতাপ হয়, যেতিয়া মই স্কুল লাইফত আছিলোঁ, যেতিয়া মই স্কুল পঢ়িছিলোঁ, চব কিতাপ তাতে দাম খাই আছে। মানে মই এতিয়া স্কুল লাইফতো নাই। ইয়াত মোৰ সৰস্বতী মা আছে। এইবিলাক মোৰ কলম হয়। স্কুল লাইফত থকাৰ সময়ত মই যিমান কলম কিনিছোঁ চব লিখি মই জমা কৰিছোঁ। এটা কলম মই পেলাই দিয়া নাই। মানে মোৰ এইবিলাক কলম এতিয়া দেখিলে না স্কুল লাইফৰ কাহিনীবিলাক মনত পৰে। সিপাৰেও আছে এটা ৰুম, সিপাৰে ৰুমত চাব লগা একো বস্তুই নাই, তথাপিও যাওঁ, সোমাওঁ। এইটো মোৰ দাম্বল হয়, মাজে মাজে মই মাৰি দিওঁ। এইটো মোৰ চিনাপ কৰা, ইয়াত মই ৰদ বান্ধি ৰাখিছোঁ এডাল। মানে এতিয়া মই ৰদটো বান্ধি ৰখা নাই, মই আগতে ৰদটো বান্ধি ৰাখিছোঁ। আৰু ইফালে আছে আলু, পুৰা আলুবিলাক ইয়াতে ৰখা হৈছে আমাৰ। আলু ইয়াত আছে কেঁচা হালধি। আপোনালোকে চাগে ভাবি আছে ঘৰ নাই কি দেখাই আছে, মানে জংঘলৰ মাজত ঘৰ নাই, সেইকাৰণে সেই অৱস্থা আৰু আমাৰ ঘৰখিনি। এইটো আমাৰ গোৱালি হয়, মানে আগত আমাৰ গৰু আছিল, মানে এতিয়া আমাৰ গৰু নাই, আমাৰ মামাই লৈ গৈছে। মানে আমাৰ মামাক লৈ যাব দিছোঁ, মানে বান্ধা মানুহ নাই না, আহিহে পায়। এইফালে মুৰ্গী দুটা মাইকী বান্ধি থকা আছে, পোৱালিকেইটা আছে। এইটো আমাৰ পাকঘৰ হয়। এইটো আমাৰ পাকঘৰ, ইয়াতে আমি ভাত চাত বনোৱা হয়। আমাৰ পাকঘৰৰ অৱস্থা চাওক। আৰু এইখন ঘৰ আমাৰ মাৰ নামত চৰকাৰী ঘৰ, 2019তে বনাই ৰাখিছে, প্ৰায় বহুত দিন হ'ল। এইফালে ঘৰৰ কাষতে লিচুৰ গছ আছে। লিচুটো এইবাৰ পূৰা লাগিছে দেই। লিচুৰ বতৰত পূৰা ভালকৈ খাব পাম, আপোনালোকে আহিব। আৰু ইফালে আমাৰ পাকঘৰৰ পিছফালে টিপকল আৰু কুৱাটো আছে। মানে সেইখন যে দেখা পাই আছে আপোনালোকে, সেইখন বহুত পুৰণ কুঁৱা হয়। মানে আগৰ দিনত মানুহবিলাক বেছিভাগ গাঁত খুন্দি কুঁৱা বনাই তাৰ পৰাই পানী খাইছিল। আগৰ দিনত ইমান টিউবৱেলৰ ব্যৱস্থা নাছিল, তথাপিও আছিল যদিও কমেই আছিল। সিফালে আছে নাৰিকল গছ। ইয়াত প্ৰায় মুৰ্গীৰ পোৱালি 40টামান আছে, দুটা মাইকীৰ পোৱালি। তো যিখিনি দেখাব লগা দেখাই দিলোঁ। এতিয়া বলক অমিতা খাওঁ। মানে অমিতা খাই মই আৰু গছৰ ওপৰত উঠিব লাগে, গছৰ ডাল কাটিব লাগে। চাইজটো চাওক না, চাইজটো মানে ৱাটাৰমেলন তৰমুজৰ দৰে, মানে একদম তৰমুজে মানে ফেল হৈ যাব। তো খাই চাওঁ নেকি এটা। পূৰা জাখৰা থাকৰা লগাই দিলোঁ। এতিয়া একেবাৰে ওপৰত উঠি সেই ঠাল ঠিঙৰকেইটা কাটি দিব লাগে, আৰু তাৰ পৰা লগতে আমাৰ ঘৰৰ ভিউখিনি দেখাম। তো ব্লক আধা কাটি দিলোঁ ডালকেইটা। এতিয়া মোৰ পিছত যিখিনি আছে সেইখিনি কাটিলে শেষ। আৰু আপোনালোকক মই দেখাই আছোঁ ওপৰৰ পৰা নামা ড্ৰোন শ্বট এবাৰ।
নামিলোঁ পূৰা জাগা নোহোৱা হৈ গ'ল আৰু এডাল তামোল গছ ভাঙি গৈছে আৰু ৰাস্তাৰ ফালে আছে ৰাস্তাটো ব্লক হৈ সেইটো গুচাই দিব লাগিব